এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে আপোনালোক। আজিৰ যিটো মই ভিডিঅ' লৈ আহিছোঁ, যিসকল নতুনকৈ মাতৃ হ'বলৈ ওলাইছে, মই ভাবোঁ যথেষ্ট গুৰুত্বপূৰ্ণ। এবাৰ কথাবোৰ মন দি ভাবিবচোন, হয়নে নহয় প্ৰকৃততে। যেতিয়া এটা সন্তান ডাঙৰ হৈ আহে, যেতিয়া মাক বাপেকক নমনা হৈ আহে, মাক দেউতাক অশান্তিত ভুগিব লগা হয়, তেতিয়াই কোৱা হয়, বেলেগে হয়তো কয়, নিজৰ কৰ্মফল ভোগ কৰিছে। অৱশ্যে বহুখিনিয়ে শুদ্ধ। আমি বাস্তৱ জীৱনত সঁচাকৈয়ে তেনেকুৱাবোৰ দেখি আহিছোঁ, নহয়নে? ৰুলে ডাবলে পায় বুলি কোৱা উদাহৰণ। বাৰু সেইটো হ'ল বাৰু, কিন্তু বহুখিনিত এনেকুৱাও দেখা যায় যে আচলতে আপুনি মাক বাপেকক অৱহেলা কৰা নাই, তথাপিও চোন আপোনাৰ সন্তান কেতিয়াবা তেনেকুৱা ওলায়। কিয়? সেই কিয়খিনিৰে আজি মই দুটামান কথা কওঁ, যিটো মই ইছলামৰ দৃষ্টিত বিবাহ বন্ধন নামৰ কিতাপখনত ছোৱালীতে পঢ়িছিলোঁ। আচলতে এখন ধৰ্মীয় কিতাপ, সকলোৰে কামত অহা। আজি তাৰে দুআষাৰ ক'ম বুলি ভাবিছোঁ। কিতাপখনত আছিল, যেতিয়া আপুনি এটা সন্তানৰ আশা কৰিব, ফাৰ্ষ্ট টাইম আপুনি মন কৰিব লাগিব যে আপুনি সেই সময়ত খোৱা খাদ্যখিনি কিমানখিনি সৎ, যিখিনি ইনকাম আপুনি কৰি আনিছে, সেই ইনকামখিনি প্ৰকৃততে শুদ্ধ পথৰনে? তাৰপিছত মন কৰিব লাগিব আপুনি এটা সন্তান কোন সময়ত কনচিভ কৰিছে। আচলতে সেই টাইমটো বহুখিনি আচলতে তাতেই কথাখিনি লুকাই থাকে। যেতিয়া আপুনি কিবা কাৰণবশতঃ দিনত যদি কনচিভ হৈ যায়, সেই সন্তান বোলে শেষত গৈ পেলাই যথেষ্ট অসৎ সন্তান হয়গৈ। ঠিক তেনেদৰে ৰাতিৰ কিছুমান সময় আছে, যিখিনি সময় নহয় ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় বা ফজৰৰ সময় বুলি আমি কওঁ, যিখিনি হয়তো কিবা এটা ভবা নহয় আচলতে সেই সময়টোত। আপোনালোকে নিশ্চয় অভিমন্যুৰ কাহিনীখিনি জানে ন? এতিয়া ভাবক যে পৰম্পৰাগতভাৱে চলি অহা নিশ্চয়কৈ অবিশ্বাস্য নহয়নে? এতিয়া সেই কথাখিনি ময়ো মানো, কিন্তু যুক্তি আছে তাত, যে মাকৰ গৰ্ভত থাকোঁতে যে সেই কাহিনীটো শুনি থাকোঁতে আধৰুৱা হোৱাৰ কাৰণে তেনেকুৱা হ'ল। তাৰ মানে কি? তাৰমানে আপুনি যেতিয়া এটা সন্তান গৰ্ভত লৈ থাকে, সেই সময়ত যথেষ্টখিনি আপুনি সাৱধান হোৱাটো প্ৰয়োজন। কিয়নো আপুনি যি চাই, চকুৰে যি খায়, সকলো গৰ্ভস্থ সন্তানটোৱে গম পায়, জ্ঞান আহৰণ কৰে, তাৰ পৰা খাদ্য সংগ্ৰহ কৰে, নহয়নে? আপুনি চকুৰে যিখিনি চাই নহয়, তাৰো কিবা প্ৰভাৱ পৰে। তাৰ মানে আপুনি প্ৰেগনেঞ্চি সময়ত এখন ধৰক চিনেমা এখনে চাই আছিলে, সেই চিনেমাখন কেনেকুৱা আছিলে, তাৰ চৰিত্ৰবোৰ কেনেকুৱা আছিলে, আপুনি ভাবি আছে, সেই ভবা কথাখিনি সন্তানৰ ওপৰত প্ৰভাৱ পেলায়। মোৰ নিজা এটা উদাহৰণ কওঁ ইয়াৰ মাজতে। মোৰ ডাঙৰ বেটা যেতিয়া মোৰ গৰ্ভত আছিল, মই এখন চিনেমা চাইছিলোঁ। চিনেমাখন আছিলে টাৰ্জেন, যিখন যে অজয় দেৱগন থকা গাড়ী বনাই যে, এখন গাড়ীৰ কাহিনী। সঁচাকৈয়ে ভাবিব নোৱাৰিব যে খুব গভীৰভাৱে মই লৈছিলোঁ গাড়ীখন নতুনকৈ কেনেকুৱা বনালে। সঁচাকৈয়ে মোৰ বেটা নহয়, সৰুৰে পৰা সি তেনেকুৱাই হ'ল। খুব বেছি আকৰ্ষণ সেই বস্তুটোৰ প্ৰতি, যে কেনেকুৱা বনায়, কি মানে তেনেকুৱা। কিন্তু মই এটা ড্ৰেছো বেয়া চোৱা নাছিলোঁ। সেই চিনেমাত থকা সাধাৰণ এটা গান, যিটো শ্বৰ্ট কাপোৰ পিন্ধি গাইছিলে, আচলতে মই চকুটো মুদি থৈছিলোঁ সেই সময়ত। কাৰণ মোৰ মনটোত এনেকুৱা আছিল যে এনেকুৱা চিনবোৰ চালে কিজানি মোৰ বেয়া হ'ব। আপোনালোকে নিশ্চয়কৈ চিন্তা কৰিব। পুনৰবাৰ কৈছোঁ, যিখিনি খাদ্য খায় সেইখিনি যাতে ইলিগেল নহয়, মন কৰিব। আৰু এটা কথা মন কৰিব, আপুনি যেতিয়া এটা সন্তান গৰ্ভত লৈ থাকে, চিন্তা কৰিব যাতে আপোনাৰ চিন্তাধাৰা অসৎ নহয়,
আনৰ প্ৰতি বেয়া ভাৱ লৈ নাথাকিব আৰু কাজিয়াৰ পৰা বাচি থাকিব। প্ৰতিটো কথা ভাবিব যে আপোনাৰ যিখিনি বেয়া গুণ সকলোখিনি আপোনাৰ সন্তানৰ গাত দেখা দিব। গতিকে কথাবোৰ লক্ষ্য কৰিব হা। আমাৰ সমাজখন সুন্দৰ হওক, প্ৰতিগৰাকী মাক বাপেক সুখী হওক নিজৰ সন্তানক লৈ, তাৰেই কামনাৰে। ধন্যবাদ।